মই আপোনালোকক কৈছিলোঁ যে মই খেতি কৰিবলৈ লৈছোঁ বুলি। এয়া চাওক, মই এতিয়া খেতি কৰিব লৈছোঁ। এতিয়া আপোনালোকক দেখুৱাইছোঁ সম্পূৰ্ণ দৃশ্য। এয়া চাওক, এয়া মোৰ ট্ৰেক্টৰ হাল বাই আছে। নিজৰ হাতত টকা নাই বেছি, তথাপিও যেনে তেনে মেনেজ কৰি মানে মই প্ৰথম খেতি কৰিবলৈ ওলাইছোঁ। আৰু মেইন সাহসেই লক্ষী। আপোনালোকেও সাহস কৰিব, সাহস কৰি এনেই বহি নাথাকি আপোনালোকে কষ্ট কৰক আৰু মানে খেতি নিজৰ কিবা এটা কৰিবলৈ চেষ্টা কৰক। জীৱনত সফল হ'বলৈ যিকোনো এটা কাম, আপুনি অনলি খেতি বুলিয়ে নহয়, যিকোনো এটা কাম কৰি থাকক, এনেই বহি নাথাকিব, সকলোৱে কৰক, নিজৰ জীৱনটো সুন্দৰ কৰি তোলক। আৰু মই মানে মটিভেশ্যন ভিডিঅ' নতুনকৈ বনাবলৈ আৰম্ভ কৰিছোঁ, কাৰণ মোৰ মনত কিছুমান ভাৱনা আহি গৈছে জীৱনৰ হৈ, সেই তাকে মই কৰিছোঁ। আৰু খেতি এতিয়া মই প্ৰথম কৰিবলৈ লৈছোঁ, মোৰ মটিভেশ্যনৰ পৰা আহিছে। জীৱনত বহুত মই ফেইলাৰ হোৱাৰ পিছত মই এতিয়া সাহস পাইছোঁ মানে কিবা এটা কৰিবলৈ। তাকে মই আপোনালোকক দেখুৱাম পিছলৈ সম্পূৰ্ণ খেতিখিনি যেতিয়া হ'বগৈ, তেতিয়া আপোনালোকে চাব মোৰ ভিডিঅ' আৰু ক'ব কেনেকুৱা পালে কি। এয়া দাদাই হাল বাই আছে, এয়া আপোনালোকে দেখিছে। এয়া হেল্ল' গাইছ, এইটো মোৰ 2 নম্বৰ চাহ হৈছে হাল বোৱা। প্ৰথম চাহটো মই পালোঁ, এতিয়া 2 নম্বৰ চাহটো আপোনালোকে চাওক। এয়া মই এতিয়া ট্ৰেক্টৰৰ ওপৰত উঠি লৈছোঁ আৰু এইপিনে চব আমাৰ ডাঙৰ এইপিনে পিছলে মানে হালটো বাই দিলে ভাল হয় আৰু ধুনীয়াকৈ আৰু ইয়াত হাল বোৱা চিষ্টেমটো বেলেগ আছে। আমি আকৌ এনেকৈ পকাই পকাই। হেল্ল' গাইছ, চাওক এতিয়া মই ট্ৰেক্টৰত উঠি লৈছোঁ। ট্ৰেক্টৰত উঠি মানে এতিয়া মই মজা লৈছোঁ আৰু এয়া হাল বাই আছে দাদাজনে। কওক আপোনালোকে, এয়া এনেকৈ হাল বোৱা হৈছে। এতিয়া কেমেৰাটো ধূলি চুলি লাগি আছে দেই, ভালকৈ ভিডিঅ'ত আহিব পাৰে। গাইছ আপোনালোকে চব এয়া হাল বাই আছে। এয়া সাহসেই মেইন লক্ষী। আপোনালোকে সাহস কৰক যিকোনো কৰ্ম কৰিবলৈ। মই সাহস কৰিছোঁ, নাজানো কিমান সফল হওঁ। সাহস ইম্পৰ্টেণ্ট। খেতি কৰিব লৈছোঁ। এইডোখৰত মই ভেন্দি আৰু ভোল আৰু ঘৰত খাবলৈ তিয়ঁহ কিবা কিবি খেতি কৰিম আৰু কিছুমান বিকিম বুলি মানে কল্পনা কৰি মানে এইডোখৰ জেগাতে খেতি কৰিব লৈছোঁ। এতিয়া আপোনালোকে চব ট্ৰেক্টৰ হাল বাই আছে। মোৰ খোলালি ইয়াত জাবৰ পেলাই আছে। ইয়াত চব আপোনালোকে চৰাই চিৰিকটি সকলো আহি গৈছে। চওক আপোনালোকে, সেই চৰাই চিৰিকটি আহি গ'ল মোৰ খেতিডৰা হাল বাই থকা দেখি। বগলী আহিছে, ঘৰ চিৰিকা আহিছে। দেখিছেনে আপোনালোকে? এয়া চৰাই চিৰিকটি। প্ৰকৃতিয়েও গম পাইছে মই যে খেতি কৰিব লৈছোঁ বুলি, সেইটো কাৰণে আহিছে চাগে। নহয়, সিহঁতি চাগে পোক পৰুৱা খাবলৈহে আহিছে। সিহঁতেও গম পাইছে হাল বাইছে বুলি। এয়া দেখিছেনে? এইডোখৰ পৰা এনেকৈ কৰি মানে এনেকৈ বাইছোঁ আৰু ট্ৰেক্টৰ। কিমান চৰাই আহিছে চব। ঘন চিৰিকা নহয়, একচুৱেলি ঘৰ চিৰিকা আৰু কিবা কিবি চৰাই আহিছে। এই 2জনমান আছে, চিনি নাই পোৱা মই। বগলীটো বহুত। মই ভালকৈ নকৰিলোৱে, আপুনি যাব। আমি